হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সোণমানু দাস আছামিজ মিক্সৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু বহুতো বনভোজ খোৱা বহুতে বনভোজ খাইছে, যিহেতু ডিচেম্বৰ মাহটো যাবলৈ হ'ল, ভাবিলোঁ আমিও এটা বনভোজ খাম আৰু আমি তাৰ বাবে ওলালোঁ টিপাম যাম। আৰু প্ৰথমতে আমি নামফাকে দিহিং নৈৰ পাৰত আমি পিকনিক খাম, তাৰপিছত আমি টিপামৰ দৰ্শন কৰিম। মই যিহেতু আগত দুবাৰ যোৱা আৰু এইবাৰো যাবলৈ লৈছোঁ 3 নম্বৰ টাইমটো যাবলৈ লৈছোঁ থাৰ্ড বাৰ। ত' এনেকৈ কৰি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম, আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু ভাল পাবলৈ সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ আগলৈও এনেকৈ চাই যাব। চ' আপোনালোকক এনেকৈ দেখাই যাম ভিডিঅ'টো, পাৰিলে আপোনালোকে চাই যাব। ভাল পালে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি মই আশা থাকিলোঁ। আৰু এই আমাৰ বৌ আৰু আমাৰ টিকলাও বহি লৈছে, দাদাহঁত পাছফালে বহিছে আৰু সকলোৱে এতিয়া ধেমালি কৰি যাবলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে, তাৰ মাজতে নাচন। গৈ থকাৰ মাজতে আমি এটি সুন্দৰ দৃশ্য দেখিবলৈ পালোঁ। সুন্দৰো হৈছে, কিছুমানৰ বহুতো অনিষ্ট হৈছে। মৰাণত ইমানেই ডাঙৰ শিল বৰষুণ দিছে আৰু গোটেই ৰাস্তা টিং একো চাব নোৱাৰা হৈ আছে। লগতে এইখন নাৰ্চাৰীখন দেখিছে, গোটেই ফুল ভাঙি চিঙি অনিষ্ট কৰিছে আৰু ইমানেই বৰফ পৰিছে একদম বহুত দূৰলৈকে ইমানেই বৰফ পৰিছে। এইবোৰ চাওকচোন, মানুহৰ ঘৰৰ টিঙৰ ওপৰে চোপৰে ইমানেই ডাঙৰ ডাঙৰ বৰফ। আৰু মই জীৱনত ফাৰ্ষ্টটো এনেকুৱা বৰফৰ বৰষুণ দেখিছোঁ, শিল বৰষুণ দেখিছোঁ, য'ত ইমান ডাঙৰ ডাঙৰ বৰফ পৰিছে আৰু ইমানেই বৰফ পৰিছে। আপোনালোকক তাৰো অলপ দৃশ্য দেখাই দিলোঁ দুয়োফালে গোটেই খেতিয়ে পথাৰে ইমানেই বৰফ পৰিছে আৰু আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। আৰু মোৰ মাতটো যিহে ভাল নহয় কালি চিঞৰ বাখৰৰ পৰা, চ' মাতটো অলপ প্ৰব্লেম পাব, আপোনালোকে সেইটো বেয়া নাপাব বুলি আশা কৰিলোঁ। আৰু এয়া চাওক ইমান বৰফ পৰিছে, একদম ভাবিব নোৱাৰাকৈ বৰফ, ইমানেই বৰফ পৰিছে তাৰো অলপ দৃশ্য আপোনালোকক দেখালোঁ। তাৰপিছতে আমি সকলো মৰাণত নামিলোঁ, চাহ অলপ খাই ল'ম বুলি চবেই, যিহেতু ঠাণ্ডা বতৰ একাপ চাহ খাই ল'লে বহুতো ভাল লাগিব, সেইকাৰণে আমি মৰাণত নামিলোঁ। আৰু নামিও আপোনালোকক তাতো বৰফৰ দৃশ্য দেখালোঁ। ইমানেই ডাঠকৈ বৰফ পৰিছে, এনেকুৱা বৰফ পৰিছে ক'ব নোৱাৰাকৈ বৰফ পৰিছে। গোটেই হোটেলৰ বাউণ্ডেৰী চাওকচোন আপোনালোকে, কিমান বৰফ পৰিছে তাত। আমি সেইকাৰণে কিছুমানে ফটোও মাৰিলে, ময়ো ফটো মাৰিলোঁ আৰু তাৰপিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এইবোৰ গোটেইবোৰ বগা যে দেখিছে, ইমান বৰফ। মৰাণ
মৰাণ পালোঁ স্কুলৰ ভাড়াটো দণ্ডে ফোন কৰিলে আহিব বৰফ 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 মৰাণ পাইছোঁ হা কোনে ফটো মাৰে আমি কাশ্মীৰ পালোহি কাশ্মীৰত আছোঁ এয়া গোটেই বৰফ পৰি আছে কাশ্মীৰত কাশ্মীৰত আহিলোঁ বৰফ পৰি মৰাণত বৰফ পৰিছে কাশ্মীৰ ভিডিঅ' কৰিছ নেকি তই ইউটিউবত জইন কৰি